বাইহাত আহিলি মানুহ চিনা হৈছে হৈছে দে যা যা वाह ও তেন্তে ভাগি নাকা পূজা খলাখন এৰি কিয় আহিছা ক'ত যাবা আহিছা মানে পূজা থলীত মানে কিবা কিবি বস্তু লগা হৈছে বুজিছে নাই মানুহবোৰ কি কম আৰু কোনো মানে হাতে কামে লাগি কামবোৰ নকৰে বুজিছে নাই তো হয় আজিকালি সবে গা এৰা দিয়া স্বভাৱৰ জানা না সে মোমা এৰা আছে না মমাইদেউ আছে পিছে ইমান দেৰি কৰিলে যে ই ঘৰত কিমান কাম জানাই দেখোন তই ভাগিন আচ্ছা ৰচোন ৰ কি वाह গেষ্টিক অ তোক দেখুৱা আজি বৰ মজা লাগিছে অ কিনো কোৱা অ নতুনকে দিছো আৰু পূজা বুলি वाह হয় নি এই মই কোলা আনব দিছিলো বগাহে আনছি বুবক বগা ৰংটো সদায় পবিত্ৰ ৰং বুজিছ সুন্দৰ ৰং পবিত্ৰ ৰং বুজিছ সুন্দৰ ৰং এই কোলাবিলাক কিবা পাপিষ্ট নাকি হই বেংৰাজি বেংৰা একো বুজি সুজি নাপায় বগা ৰংটো হৈছে ভাল ৰং তাকেইতো একো কথা বুজিকে নেপাই তাকেতো অ হেৰি মানে পাৰৰ জোৰ ভাঙি আহিলে যে মানে হে জিলাপি ক'ত লগত ৰচনৰ ৰং কি হৈছে তোৰ কিয় যাবা খুজি চাৱাই জিলেবিৰ কথা ক'লে মই ওচৰত নাথাকোঁৱে वाह মামিদেউ কি হ'ল জিলাপি কথা ক'লে ওচৰত নাথাকে কি ঘটনা হয় ভাগিন তই দেখোন সব জানাই তাই ঘূৰি আহা নাই নহয় ঘৰক লাগি আৰু ফুদাৰ যিহে ডাঙৰ ডাঙৰ কথা সেইকাৰণে আমিও বাদ দিছো শিকিলা তই নাকান্দিও মানে জিলাপি ঘৰলৈ অহা নাই নি নাই ভাগিন কিয় কথা বতৰাটো চলিছে মই ভাবিছিলো আহিছে সেইকাৰণে সুধিলো আৰু তই বেয়া নাপাবি দেই তাৰ কথা নুসুধিবি মোক হ'ব তই বেয়া নাপাবি ঐ তই চিন্তা নকৰিবি মই এবাৰ দুৰ্গা পূজাৰ পিছতেই কথা বতৰা পাতি জিলাপি ঘৰলৈ আনি দিম বুজিছ নাই সঁচাই কৈছে না সঁচাই কৈছো এতিয়াতো গৰম গৰম জিলাপি খুৱাম বুজিছ আৰু জিলেবিৰ কথা নকবি মোক অ মই সেই জিলাপিৰ কথা কোৱা নাই বুবক মই মিঠাই কথা কৈছো পূজা মিঠাই মিঠাই খাবি তই মিঠাই খাবি আৰু হয় ভাগিন তই পিছে কিবা এটা কৰি কথাটো ভুদাক বুজাবি ইয়াৰ মনটো বিৰাট বেয়া লাগে না চিন্তা কৰিব নালাগে মই আছো ঐ বুবক হাঁহি দেচোন এবাৰ হাঁহি দে ভালকৈ হাঁহি দে ভালে হৈছে দে হাঁহি দে ঐ ভাগিন সঁচাই দিবি না সঁচাই দিম বল 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 আৰু যাবি যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ যা দেৱী তই এইবোৰ কি কৰিছ চাইকেলৰ ওপৰতে যে একেবাৰে মন্ত্ৰ মাতি আহিছ কা এই মুখস্থ মাতি আছে মুখস্থ কিনো নমস্তে কৈছা নমস্কাৰ দিব লাগিব নেকি সেই বুবক সেইটো নহয় অ মন্ত্ৰ মাতিছে মানে মুখস্থ কৈছে বুজিছ মন্ত্ৰ পাহৰিব পাৰো নহয় সেইকাৰণে বাটে বাটে আহোঁতে আশা কৰি আহিছো চাইকেলত আহোঁতে ৰিহাৰ্চেল কৰি কৰি আহিছো তাতে নহ'লে ভুল নালাগিব নেকি তই গা ধুই আছনে না পিছে বেঙেৰাজি বেঙেৰাই গান উঠোৱাকে মই কি দেৱী হ'বা আহিম নেকি হই মৰণ নহা একো বুজি সুজি নাপা স্থান কাল পাত্ৰ চাই কথা ক'বা লাগে তাকেইতো বুবকে একো বুজিকেই নাপায় হই ডাঙৰ ভনী কিন্তু তামাম ভাল লাগছে দুৰ্গাৰ দেশত হয়নে ভাগিন দেউৱে আই এতে একেবাৰে মুখ চুক লগাই নামেৰ বিয়ে আই নেলাগে মুখ চুক নেলাগে কি কৰছ ঐ বুবক কিয় তেনেকুৱা কৈ আছ তই বৰ সুন্দৰ লাগিছে সঁচাকৈ ভাল লাগিছে চাওঁ পিছফালে চাওঁ ৱাহ বৰ ধুনীয়া লাগিছে দেই আগফালে বা ঘূৰচোন বাপৰে বাপ সুন্দৰকৈ কিন্তু ৰাইজৰ আশীৰ্বাদ পাবি দেই ঠিক না এটা কথা কিন্তু ডাংকাটিৰ লগতে তই কিন্তু একেবাৰে বনি গলি ঘূৰিগিলা গোটেই লিটাৰে অচি গা ধুইছি না নাই বা বাৰে বাৰে কি কথা কৈ আছ এইবোৰ একেটা কথাকে কৈ থাকি সি আচলতে বেঙেৰা নহয় সি টেঙেৰাহে হ'ব বাৰু এতিয়া কাজিয়া পেচাল কৰিব নালাগে তহঁতে অকণ আগবাঢ়চোন আমি গৈ আছো আজি মই দেৱী হৈ আহিবা নালাগিছিল তিলু হৈ মজা পালো হ'ব কাজিয়া কৰিব নাপায় শুভক্ষণত কাজিয়া কৰিবলৈ নাপায় বুজিছ নাই যাচোন তহঁত গৈ থাক এইগিলাকৰ লগত থাকিলে বেয়াহে হ'ব আজি যা তই বুজি চুজি নোপোৱাকৈ যা তাকৈ কথাবোৰ কিয় ক ইমান সুন্দৰকৈ সাজি কাচি আহিছে তই যা তা কথাবোৰ কৈ দিছ একোৱেই নাই কি হ'ব আমাৰ ঘৰখনত কেতিয়াবা অশান্তিয়ে কৰি পেলাই ই নহয় ফুৰিখা লিটাৰ আছিল এইপিনে গৈ থাক এটা কাম কৰো এইপিনে নাযাওঁ এইফালে যাওঁ বল সঁচা কথা ক'লে বেয়া পায়